তো হে গাইছ নমস্কাৰ জনাইছোঁ নিশান ব্লগ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। তো আজি আমি যাম মানে এখন ফাংচনলৈ। তো 19 তাৰিখে ফাংচনখন আছিল মানে যিহে বৰষুণ গাইছ মানে 19 তাৰিখে ব্লগ ষ্টাৰ্ট কৰি মই বনাব নাপালোঁ মানে ফাংচনখন কেঞ্চেল হ'ল। তো আজি হৈছে 24 তাৰিখ। তো আজি আমি যাম মানে ফাংচন হললৈ। তো মই একেলে বাৰু নাযাওঁ, আমাৰ লগত 6-7টা মান চলি যাব। আৰু মই গাইছ মানে গায়কটো যে আহিব সেই ৰাকেশ ৰিয়ান আহিব, মানে ৰাকেশ ৰিয়ান আহি কিনে মানে 12টামান বজাত আহিব। আৰু তো বলকচোন মোৰ লগত একেলগে আমি ফাংচনখন চাওঁ গাইছ। হাই ছেকেণ্ডেৰীতে মানে ফাংচনখন আছে, তো বলক। আৰু গাইছ এনেকৈ মানে মোৰ এইযোৰ ড্ৰেছ আজি মানে এইযোৰ পিন্ধি কিনে মই ফাংচন চাব নোযোৱা ডাইৰেক্ট লগ পাইছোঁ গাইছ ফাংচনলৈ। আৰু আহি পালোঁ ডাইৰেক্টলি ফাংচন গাইছ। সেইখন হৈছে হাজো হাই ছেকেণ্ডেৰীত হোৱা ফাংচনখন গাইছ, য'ত আজি আহিব মানে আমাৰ ৰাকেশ ৰিয়ান দা আৰু মানুহ হৈছে দে গাইছ, কিন্তু হয়তো গেটৰ ভিতৰত সোমিলেও গাইছ। আৰু আপোনালোকে চাব পাৰে মানে মানুহ মানে একদম পূৰা ৰাকেশ ৰিয়ান নাহোঁতে মানে ফুল মানুহ হৈছে গাইছ। আৰু আহিলে আপোনালোকে ভাবক মানে কেনাম মানুহ আহিব গাইছ। আৰু গাইছ আহি পালোঁ ফাংচন। তো মানে গোটা লগৰ ছোৱালীগিলা আহিছে, চব পলচি গাইছ মানে যদি। তো এতিয়া ধনজিত আৰু মই অলপ ব্লগ বনাই চাব পাৰে গাইছ, মানে চাব পাৰে কি ধুনীয়া ফাংচন। তো ভাই কোনে আহিব আজি মানে মুখ্য আকৰ্ষণ? ৰাকেশ ৰিয়ান দা। ৰাকেশ ৰিয়ান আহিব নেকি? তো কেনে ভাল লাগিব না আজি? বেছি বেয়া নালাগিব, ভাল লাগিব। তো এই চাই থক, এই চাবি হৰণ যা তই যা গে যা। আৰু মানে ভাল লাগিব মানে এইবাৰৰ চনটোত মানে মোৰ এখন মানে প্ৰথম ফাংচন চাম। বাৰে বাৰে বাকী মই ক'তো ফাংচন যোৱা নাই, তেতিয়া ঘৰৰ যাব আৰু কেৱল ফাংচন চাবলৈ দনগাই যোৱা হৈছে। ওচৰতে আৰু টেনশ্যন নাই, সেইকাৰণে ধুনীয়া কৰি ফাংচন চাই লগ পাইছোঁ ৰ'ব ফাংচনৰ মাজত। ক'বাতে গাইছ মোৰ পিছফালে মানে ফাংচনখন এখন চলি আছে গাইছ, মানে ফুল মানুহ হৈছে গাইছ। মানে লগৰবিলাকো হৰাল, মই ৰঞ্জিত বাক লগ পালোঁ। তো এনেকুৱা আৰু ফিল্ডখনত আমি অলপমান ঘূৰি আছোঁ এতিয়া। অলপমান দেৰিকৈ মানে 12টামান বজাত মানে 11:27 মান হৈছে গাইছ। অলপমান দেৰিকৈ মানে ৰাকেশ ৰিয়ান আহিব মানে। তো বহুত ফুল এনজয় হ'ব গাইছ, পূৰা ফুল নাচিম আমি গাইছ, চাব পাৰে। আৰু এইখন ষ্টেডিয়াম মানে দিনত আহিলে আপোনালোক কেতিয়াবা দেখাই দিম মানে ষ্টেডিয়ামখন। তো এনেকুৱা আৰু আপোনালোকে মোৰ ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক, মানে চাব পাৰিব আৰু পূৰা। আৰু চাব পাৰে আপোনালোকে ফাংচন পূৰা ষ্টাৰ্ট হৈ গ'ল। মানে ৰাকেশ ৰিয়ান দা অহা নাই বৰ্তমান, কিন্তু এটা মানে লেডিজ গায়কে মানে গান গাই আছে। এতিয়া ৰাকেশ ৰিয়ান দা আহিবহে মানে 12টা-1টামান আহিব চাগে। আৰু মানুহৰ কিন্তু ভিৰ আপোনালোকে মানে একদম চাব পাৰে। আৰু মানে আৰু এনেকুৱা আৰু ফাংচন চলি যাই আছে। আৰু এইফালে চাব পাৰে ডেন্সটো ষ্টাৰ্ট হৈ গ'ল। তো আপোনালোকে অলপমান ডেন্স চাওক। আৰু এইকেইটাই বিজাল, মানে মই আহিছিলোঁ সিহঁতৰ লগত, কিন্তু সিহঁতে হৰাইছিল আৰু এতিয়া পাই গ'লোঁ। আৰু ঘপককৈ আহি কিনে দেখা পালোঁ মানে ইফালে ৰিক্সাত পাণ বেছি আছে আৰু এইফালে টেম্পুত মানে বেছি আছে, চিফটি বেছি আছে। তো ৰঞ্জিত ভাই কৈ দিব এই আৰু বিষয়ে অলপমান। মানে এক্টৰ আৰু ডেন্সাৰ যোনটো আমি দেখা পাম মানে আজিকালি অলপ বেলেগ ডিজিটেল হৈ গৈছে। মানে আৰু কি যে দেখা পাম গাইছ, মানে ফাংচনৰ পৰা ওলাই দিলোঁ তাতে মানে বহুত ভাল লাগে। সেইকাৰণে আমি অলপ মাইণ্ডটো ফ্ৰেছ কৰিবৰ কাৰণে আহিছোঁ মানে অলপমান। আৰু ৰাকেশ ৰিয়ান দা আহি আছে। তো ৰঞ্জিত ভাই ৰাকেশ ৰিয়ান দা আহি আছে, তোমাৰ মানে মনৰ অনুভৱটো কেনে? ভাই মই মানে ৰাকেশ ৰিয়ান দা যে আহিব মানে সিমান এটা মানে মই এক্সাইটেড হৈ থকা নাই, কাৰণ যিহেতুকে মানে ৰাকেশ ৰিয়ান দা হাজোত 10-12 মানে ওপৰ আহিছে। তাৰমানে বহুত কেইবাৰ মানে দেখিছোঁ ৰাকেশ ৰিয়ান দাৰ ফাংচন। আৰু এটা জুবিন দা হ'লে মানে অলপ বেলেগ কথা আছিল, মানে মই নিজে পাগল হৈ থাকিলোঁ মানে জুবিন দা আহিলে মানে কি কৰোঁ কি নকৰোঁ, ক'ত যাওঁ ক'ত নাযাওঁ। আৰু জুবিন দাৰ কাৰণে মই বুলি নতও বহুত পাগল জুবিন দা মই বুলি নহয়, মানে গোটেই অসমবাসীয়ে পাগল। আৰু জুবিন দা মানে ফাংচন ইণ্ডাষ্ট্ৰি হওক বা মিউজিক ইণ্ডাষ্ট্ৰি হওক কিং, আৰু সদায় কিং হৈ থাকিব। ইয়াৰ কথা মই লিখি দিব পাৰোঁ। জয় জুবিন দা। জয় জুবিন দা। বেছ শুনিলে কথা আনটি সঁচা হৈ গাইছ, জুবিন দা মেইন গাইছ। কিন্তু ৰাকেশ ৰিয়ানৰ মানে এক্সাইটমেণ্ট ময়ো বেছি হোৱা নাই মানে। তো আহিলেতো চাব লাগিবই গাইছ। তো এনেকুৱা মোৰ ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক মানে গাইছ। বহুত আমাৰ ফান হ'ব, ডেন্স হ'ব, চব হ'ব আৰু গাইছ। ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক, পূৰা ফুল এনজয় হ'ব। আমি মানে বহুত কথা পাতিৰ কাৰণে ধনজিত ভাই আৰু মৰমতে আৰু মোক এটা মাজা আনি দিলে। তো ধনজিত ভাই থেংক ইউ। অ' ভাই কেনে লাগিল তোৰ আহি আজি? আৰু কৈ দি কিবা অলপমান হা দে ড্ৰেছটো দেখুৱাই দি মানে কি মানে হৈ আছে, নাচ অলপ নাচি দি অলপমান। মানে ৰাকেশ ৰিয়ান আহি পোৱা নাই মানে বহুত দেৰি হ'ল, মানে প্ৰায় 12টা মানে বাজিল। তো এইফালে আকাশ ভাই, চানি ভাই, নৱ আৰু ইয়াক নেটখা আৰু এইটো ধনজিত ভাই। তো মানে আমি একটা বহি আছোঁ, গেম এডিট কৰাত লাগি আছে। তো কেনে লাগিছে ভাই ইয়াত? তো বহুত ৰখোতে আহি পেলাই আমাৰ ৰাকেশ ৰিয়ান দা। টাইম পূৰা 1:20 মানে হ'ল, অলপ বেছি টাইম হ'ল, কিন্তু একো নাই চলি যাব আৰু গাইছ। আৰু ৰাকেশ ৰিয়ান আহলৈ চাব পাৰে আপোনালোকে মানে কেনাম মানুহ হৈ গৈছে। ৰাকেশ ৰিয়ান নাহোঁতে মানে বেছি মানুহ নাছিল, কিন্তু আহলৈ আৰু বহুত মানুহ হৈ গ'ল। আৰু বহুত অন্ততৰ মূৰত উঠি গ'ল আমাৰ ষ্টেজত ৰাকেশ ৰিয়ান দা। তো আপোনালোকে অলপমান ফাংচন উপভোগ কৰক গাইছ, আপোনালোকে অলপ লাইভ ফাংচন চাওক। বহুত অপেক্ষাৰ মূৰত গাইছ, মানে এতিয়া আমি ৰাকেশ ৰিয়ান দাক চাই আছোঁ। মানে চাব পাৰে আপোনালোকে এইবিলাক চাব পাৰে।
আৰু সেইফালে মানে ভিডিঅ' কৰি থাকোঁতে এইফালে অলপ আহাই নাছিলোঁ আৰু আহি কিনে দেখিলোঁ মানে একদম পূৰা একদম ডেন্স আৰু আপোনালোকৰ অলপ ডেন্স চক আৰু অৰ্থাৎ মানে মই অলপ ডেন্স কৰি আছিলোঁ গাইছ মানে ডেন্স কৰি থাকোঁতে মোৰো অলপ মানে কাটা কল বাহঁত লাগি কিনে মোৰ মুখখন চাব পাৰে গাইছ মানে মই নাচি নাচি মানে হালত গৈ গ'লে কি হৈছে নাচি নাচি কি হৈছে নাচি নাচি কি হৈছে নাচি নাচি তো এনেকৈ ফাংচনখন হৈ গ'ল ৰাকেশ চন্দ্ৰ ঘৰলৈ গ'ল আৰু মানুহবিলাকো মানে ঘৰলৈ লাহে লাহে যাব ধৰিছে আৰু ফাংচন নহ'লে আৰু মানুহবিলাকে কি কৰিব সেইকাৰণে ঘৰলৈ যাই আছে আৰু আমিও যাওঁ গাইছ ৰখি ৰখি আমাৰ ফাংচন আজি শেষ হৈ গ'ল আৰু মানে ফাংচন শেষ গ'লে দন কাজিয়া মাৰা মাৰিৰ মাজতে বহুতো আজি মানে গ'ল তথাপিও ফাংচন ভাল লাগিছে আমাৰ হাজোৰ ফাংচন হয় মানে হাইস্কুলৰ ফাংচন তো বহুত ভাল লাগিছে গাইছ তো এইখিনিলৈ বাই বাই আজি এটা ভ্লগ আছিল তো লগ পাম নেক্সট ভ্লগত বাই বাই আৰু গাইছ পূৰা ভাল লাগিছে